নমস্কাৰ, মই নিহাৰিকাই মোৰ ইউটিউব চেনেল নিহাৰিকাজ ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ দুলীয়াজানৰ এটা নিউজ পৰ্টেলৰ ষ্টুডিঅ'ত। আজি আমি এই নিউজ পৰ্টেলৰ ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এই চেনেলটোৰ নাম হৈছে গ্ৰাউণ্ড নিউজ আছাম। বহু পৰিকল্পনা আৰু কিছুমান নতুন সংযোজনেৰে এই চেনেলটি ৰাইজৰ বাবে আগুৱাই লৈ আহিছে। এই নিউজ পৰ্টেলত আমি যেতিয়া গৈছিলোঁ তেতিয়া তেওঁলোকৰ মুখেৰে জানিবলৈ পাইছিলোঁ যে কিছুমান নিউজ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিব, যিবিলাক হয়তো বেলেগ চেনেলত পৰিৱেশন হোৱা নাই আৰু নিউজৰ আঁৰৰ সত্যতা কিছুমান দেখুৱাবলৈ চেষ্টা কৰিব। এয়া তেওঁলোকৰ মতে অসমৰ সংবাদ ক্ষেত্ৰত এক বিনীত প্ৰয়াস। আৰু এইটোও জানিব পাৰিছিলোঁ যে বৰ্তমান সময়ত অনলাইন মাধ্যমত জনসাধাৰণে ৱেব মিডিয়াক প্ৰাধান্য দিয়াৰ বাবে এই চেনেলটিৰ মুখ্য লক্ষ্য জনসাধাৰণৰ উপযোগী হোৱাকৈ এক উল্লেখযোগ্য মাধ্যম হিচাপে গঢ় দিয়া। ব'লকচোন অনুষ্ঠানটিৰ গুৰি ধৰোঁতা সাংবাদিক বুলন শইকীয়াদেৱৰ মুখেৰে জনোৱা হওক এই অনুষ্ঠানৰ আঁৰৰ কাহিনী। গ্ৰাউণ্ড নিউজ.in এইটো এটা নিউজ পৰ্টেল। আমি অকল কেৱল নিউজকে নহয়, জানেই আজিকালি নিউজ মানে বৃহৎ পুঁজিপতি সংস্থাই পৰিচালনা কৰা এজেঞ্চি, গতিকে যিবিলাক উচিত বাতৰি আহিব লাগে সেইবিলাক নাহে। আমি এনেকুৱা ধৰণৰ নিউজবিলাক বাছি লৈছোঁ আৰু বাছি লৈ আমি ইয়াত পৰিৱেশন কৰিম। তাৰোপৰিও আমি এই অঞ্চলৰ বা এই বিভিন্ন ধৰণৰ ইতিবাচক খা খবৰ, যিটো সাধাৰণতে নিউজ পৰ্টেলবিলাকত নহয়, আলোচনা বা চমু আলোচনা, যিবোৰ মাইক্ৰ' সাক্ষাৎকাৰ বুলি ক'ব পাৰে আপুনি, তেনেকুৱা ধৰণৰ নহয়, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমি ইয়াতে পৰিচালনা কৰিম বা পৰিৱেশন কৰিম। আৰু এইটো হৈছে আমি ইয়াৰ কোনো হেৰি নাই বা একক মালিক নাই, এইটো এটা স্বতন্ত্ৰ যদিও সংস্থা। ইয়াত কেইবাগৰাকী লোকে ইয়াত অৰিহণা যোগাইছে আৰু তেওঁলোকৰ অৰিহণাৰ ফলতে আমি এই অনুষ্ঠানটো জন্ম দিছোঁ। আৰু মই নিজে বুলন কুমাৰ শইকীয়া প্ৰায় ১৫০তকৈ অধিক কাল ধৰি সাংবাদিকতাৰ বিভিন্ন ধৰণৰ সাংবাদিকতাৰ সৈতে মই জড়িত হৈ আছোঁ। আৰু আমাৰ এটা টীম আছে, আৰু যিসকলে জড়িত হৈ আছে ইয়াত তেওঁলোকে আটাই কুশলী সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কুশলী ব্যক্তি, আৰু আমি বিভিন্ন সামাজিক পৰিস্থিতি থকা বৌদ্ধিক এই পৰিমণ্ডলটোৰ লগত জড়িত থকা ব্যক্তিকো এই মঞ্চত সমবেত কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ আমি আজি গ্ৰাউণ্ড নিউজ আছামত এটি সাক্ষাৎকাৰ অনুষ্ঠানৰ বাবে আহিছিলোঁ, আৰু সেয়েহে ভাবিলোঁ এই চেগতে আপোনালোকৰ বাবেও ভিডিঅ' এটা কৰোঁ। সেয়েহে আপোনালোকেও চাই যাওক আজি ভিডিঅ'ত কি দেখাওঁ। অনুষ্ঠানটিৰ শেষত মিতালী মহন্ত বাইদেৱে গ্ৰাউণ্ড নিউজ আছাম এই চেনেলটিৰ বিষয়ে কি ক'লে তেওঁৰ মতামত জনোৱা হওক।
গ্ৰাউণ্ড নিউজ অসম আমাৰ এটা পৰ্টেল চেনেল। আমি ইয়াত আচলতে কেইবাটা অনুষ্ঠান অন্তৰ্ভুক্ত কৰিছোঁ। অলকানন্দা আছে এইটো সুপ্ৰপ্ৰতিভাসমূহ জাগ্ৰত উলিয়াই আনিবলৈ আমি চেষ্টা কৰিছোঁ। আজিকালি সাহিত্য সংস্কৃতি কলাৰ প্ৰতি ৰাপ থকা ব্যক্তি তেখেতলোকক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতলোকৰ অনুষ্ঠান আমি ইয়াত পৰিৱেশন কৰিছোঁ। নিদান বুলি এটা শিতান আছে, তাত আমি স্বাস্থ্য সম্পৰ্কে আলোচনা কৰোঁ। যোৱা সংখ্যাত আমি বহুকেইটা দৰকাৰী কথা আলোচনা কৰিছোঁ। এতিয়া আজি ৰেকৰ্ডিং কৰিছোঁ আমাৰ থাইৰয়ডৰ ওপৰত। ইয়াৰ পিছত কলেষ্ট্ৰলৰ পৰা আৰম্ভ কৰি বহুকেইটা আমাৰ সাধাৰণ দেখা দিয়া অসুখসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ বাহিৰেতো সাহিত্য সংস্কৃতি কলা সম্পৰ্কীয় ইয়াত আলোচনা হয়। আৰু এইবোৰ যিখিনি অনুষ্ঠান এতিয়ালৈকে আমি পৰিৱেশন কৰি আছোঁ, আমি দৰ্শকৰ ভাল সমাদৰ লাভ পাইছোঁ। আশা কৰোঁ আমি ভাল সমাদৰ পাম, কাৰণ আমাৰ এইটো অনুষ্ঠানে বহুতো উপকৃত কৰিছে বুলি আমি ফোনযোগে খবৰ পাইছোঁ। আৰু বহুখিনি দৰ্শকে আমালৈ ফোনো কৰিছে। আমি আশা কৰোঁ গ্ৰাউণ্ড নিউজ এটা সফল চেনেল আমাৰ আমি সাফল্যমণ্ডিত হ'ম। ধন্যবাদ বাইদেউ।